কোৱা অভিজ্ঞতা কোৱা ইমান ফগত আল্টিমেট আৰু আহিবা একো দেখা নাপায়। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সময় হৈছে এতিয়া ৰাতিপুৱা 9:05। চ' উঠাত অকণমান দেৰি হৈ গ'ল। চ' ফ্ৰেছ হৈ ল'লোঁ, গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া ওলাই যাম টাউনখন এক্সপ্ল'ৰ কৰাৰ কাৰণে। যোৱাকালি আমি আছিলোঁ এইখন হোটেলত, হোটেল ইলোৰা। ত' ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ একেলগে। বাকী ইয়াৰ পিছত আমি টাৱাং মনেষ্ট্ৰীলৈ গৈ আছোঁ। বাকীখিনি মটৰ ব্লগিঙত ক'ম আৰু গোটেইখিনি। চ' আমি ব্ৰেকফাষ্টত খাই আছোঁ মেগী আৰু অমলেট অৰ্ডাৰ দিছোঁ। ত' মেগীটো খাই লওঁ। অ'কে, অল ৰাইট, আমি হোটেলৰ পৰা ওলালোঁ। এতিয়া গৈ আছোঁ আমি ক'ত যাম ফাৰ্ষ্ট মনেষ্ট্ৰী যাওঁ নেকি? মনেষ্ট্ৰী দিয়ান আমি ষ্টেজটো যাম। কোনফালে চিধা? কি ধুনীয়াকৈ কৰে না? কি আভা এই 2 নম্বৰত আছে। এটা লৈ যাব পাৰিলি বসন্ত লৈ যাওঁ নেকি এটা? বাইক নাযাব নেকি? যাবতো। এক চ' এয়াই হ'ল এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰী, টাৱাং মনেষ্ট্ৰী। চ' মই আছোঁ এতিয়া এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰী, একেবাৰে টপত আছোঁ। ইয়াৰ পৰা আপোনালোকে গোটেই টাৱাং চিটিখনৰ ভিউ প্ৰায় 80% ভিউ পাই যাব মানে এতিয়া। এই সৰুটো হ'ল এইটো বুদ্ধ মন্দিৰৰ ডাঙৰ ষ্টেচু এইটো। বাকী গোটেইখিনি দেখাব চেষ্টা কৰিম আৰু কি আছে।
मेन रास्ता किधर है? दिरांग 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 जाने के लिए। दिरांग हाँ दिरांग तो आप यहाँ से ऐसे जाते रहो, उधर नीचे हाईवे मिलेगा, हाईवे, और यहाँ से भी ऐसे भी जा सकता है, यहाँ से ऐसे सीधा करके भी जा सकता है, हाईवे में। मेन टाउन इस तरफ जाता है। मेन टाउन उधर है। वाह इमान अंधा। दिरांग दिरांग ऑफिसर बैग थोड़ा ना है हाँ नहीं আহি থাকোঁতে ৰাস্তাটো ভুল লাগিলে এতিয়া গাড়ীও হৈ থাকিল বেয়া প্ৰশান্ত কি হ'ব আজি মেকানিক মানুহ থাকিব লাগিব না এইটোৱে নেকি মেইন হাইৱে ডাউন হ'ব হাইৱে একদিলে আকৌ কাম নকৰা হৈছে নেকি আকৌ কাম নকৰা হ'ল নেকি তাকেইতো কাৰণে আনে লাগছে মোক অলপ সমান জেগাত ৰখো নেকি एसामिस हिंदी में बनाओ, हम भी देखें। शुरू किया है अभी मैंने नहीं सही, अच्छी हो जाएगा। मैंने भी अभी शुरू किया, वीडियो भी नहीं डाला। आप भी जाते हैं? सीधा तवांग ही है। नहीं तवांग से आया है हम लोग अभी, वो तो मेसुका गया है। आप गए? हाँ कैसा है? ठीक है, अभी सीजन नहीं है मेसुका घूमने के लिए। मुझे लग रहा विंटर में सही रहेगा। हाँ हाँ विंटर में सही रहेगा, बर्फ मिलेगा। तो तवांगৰ পৰা ৰিটাৰ্ণ হৈ আহি আমি ঘৰত গৈ থাকোঁতে আমি ৰাস্তাত লগ কৰিলোঁ। नाम क्या है आपका? मेरा नाम उत्तम। उत्तम। मेरा आपका नाम क्या है? मेरा चैनल का नाम है नोमैड उत्तम। और नोमैड उत्तम। मैं हिचाइकिंग करते हुए घूमता हूँ। मैं इंडिया में अभी मेरा प्लान है घूमने का। हाँ हाँ अभी मैंने अरुणाचल प्रदेश से ही शुरू किया है, 3 दिन हो गए हाँ, मेरे। और अभी तक मैं 500 किलोमीटर के अराउंड हिचाइक कर चुका हूँ। और अरुणाचल के लोगों का रेस्पॉन्स काफ़ी अच्छा है, मज़ा आता है बात करने में भी। कभी शॉप पे भी चले जाओ ना खाना खाने, 10-20 रुपए डिस्काउंट दे देते हैं ऐसा कि आप घूमने आए हो, अच्छा लगता है, कैसे कोई हमारे राज्य में एक्सप्लोर करने आता है। हाँ। চ' উত্তমক বাই কৈ আমি এতিয়া গৈ আছোঁ। আমি যিহেতু আজি ঘৰলৈ মানে একচুৱেলি ঘৰ নহয় দিৰাঙলৈ গৈ আছোঁ। চ' চেলাবাছৰ কণ্ডিশ্যনটো অহাৰ দিনা খুবেই বেয়া আছিল, আজি কেনেকুৱা হয় নাজানো আৰু টাৱাঙৰো বহুতকেইটা প্লেচ এক্সপ্ল'ৰ কৰিব বাকী থাকি গ'ল, সেইটো নেক্সট টাইম কৰিব লাগিব কাৰণ সময়ৰ অভাৱ আছিল। এতিয়া গৈ আছোঁ দিৰাঙলৈ। চ' ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ওলাইছিলোঁ, এতিয়া বহুত ভোক লাগিছিল। চ' লাঞ্চটো ইয়াতে কৰিলোঁ, পূৰা একদম ঘৰুৱা ফিল মানে খানাত। হয়নে প্ৰশান্ত? মাংস কেনেকুৱা?
যদি চেলাপাছৰ ৱেডাৰটো আজি ভালে থাকে তেতিয়াহ'লে আপোনালোকক দেখাব পাৰিম ভালদৰে, আৰু যদি যোৱাকালিৰ দৰে থাকে তেতিয়াহ'লে আৰু একেই হ'ব। চেলাপাছত বৰ্তমান হেভি ৰেইনফল, এয়া চাওক পূৰা মেঘ, হয়তো কেমেৰাত ভালদৰে অহা নাই। মূল এতিয়া 6:25, এতিয়া আমি আহি পাইছোঁ চেলাপাছ, চেলা টপ। এতিয়া কণ্ডিশ্যনটো চাই লওক আপোনালোকে। এয়া হ'ল বৰ্তমান চেলাপাছৰ অৱস্থা, একেবাৰে ঠাণ্ডা, বহুত ঠাণ্ডা। ইফালে ৰ'দ দি আছে, সেইফালে পূৰা ঠাণ্ডা, ঠাণ্ডা। হাত এনেকুৱা কৰিব নোৱাৰি, কি ঠাণ্ডাৰে গ্লভছ খুলি শেষ হৈ গ'ল হাত একেবাৰে। এনেকুৱা অনুভৱ বাপৰে সাংঘাতিক। আহিবানে আৰু টাৱাং? আহিব লাগিব, কিন্তু দিনত, ৰাতি নহয়। 7 বাজিল এতিয়া। কোৱা অভিজ্ঞতা কোৱা, ইমান ফগত আল্টিমেট আৰু আহিবা। হওক, একো দেখা নাপায়, একেবাৰে পিছল। ৰ'দ কণ্ডিশ্যনটো দেখাব আল্টিমেট, ৰাতি একো দেখা নাপায়। এই গাড়ীৰ লাইটে কামেই কৰা নাই, আৰু ইমান তপত বাঢ়ি আছে, বাঢ়ি গেল, 1 ছেকেণ্ডত বাঢ়িছে। এই দেখিছে না? এয়া আহি কি জেগা পালোঁ নাজানো, কিন্তু ইমান ঠাণ্ডা আৰু একো দেখা নাপায়। চ' দোকান এখন পালোঁ, দোকান এখনত ৰখি গৰম গৰম চাহ খালোঁ, উপায় নাই আৰু। ট্ৰাক এখন আহি এতিয়া ইয়াৰ পিছে যাম কিজানি, চাওঁ কি হয়। চ' টাইম হ'ল এতিয়া 10:04। আমি প্ৰায় 9:30 বজাত দিৰাং চিটি আহি পালোঁ। প্ৰায় দিৰাঙৰ 90% গোটেই অফ হৈ গৈছে। চ' বিচাৰি এখন হোটেল পালোঁ, হোটেলখন লৈ ল'লোঁ আৰু লৈ ইয়াতে আছোঁ। চ' বহুত কষ্ট হ'ল আজি। একচুৱেলি আমাৰ টাৱাঙৰ পৰা ওলাওঁতে বহুত দেৰি হ'ল, প্ৰায় 3 মান বাজিল। চ' আমাৰ গাড়ীখনো কিছুমান প্ৰব্লেম হ'ল, চ' সেইখিনি ফিক্স কৰোঁতে গোটেই 3টা বাজি গ'ল। চ' আহি চেলাপাছত একেবাৰে ফগ, একো দেখা নাপায়, ভিজিবিলিটি একেবাৰে 0। চ' তাৰ পৰা আহি আকৌ হেভি ৰেইনফল, একেবাৰে একো দেখা নাপায়। চ' আহোঁতে বহুত ৰাতি হৈ গ'ল। সেইকাৰণে চ' যদি আপোনালোকে কেতিয়াবা যদি টাৱাঙত আহে, নেক্সট ৰিটাৰ্ণ হওঁতে যিমান পাৰে সিমান সোনকালে ওলাই আহিব দিৰাঙলৈ। দেৰি হ'লে মানে বহুত অসুবিধাৰ সন্মুখীন। আজি আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। ৰাস্তাৰ কণ্ডিশ্যন মাজে খুব বেয়া, একেবাৰে পিছল হৈ আছে। চ' আমাৰ আহোঁতে বহুত দেৰি হৈ গ'ল একচুৱেলি। চ' আজিলৈ ভিডিঅ'টো ইমানে। চ' আজি আৰু একেবাৰে ভাগৰি গৈছোঁ, চ' সোনকালে শুই যাওঁ। নেক্সট কাইলৈ আমি ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ। চ' যিমান পাৰোঁ সিমান মৰ্ণিং গুচি যাম, দিৰাং টু তামোলপুৰ একেবাৰে। ডিষ্টেঞ্চটো যিমান সোনকাল পাৰোঁ কভাৰ কৰিব চেষ্টা কৰিম। চ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।